শ্বিলঙত গৈছিলোঁ এছাইনমেণ্ট ছাবমিট কৰিবলৈ বাট পিছত ভাবিলোঁ আৰু ফুৰি আহোঁ কিয়নো গৈছোঁ যেতিয়া ফুৰি অহাটো বেছি ভাল ন বাৰে বাৰেতো এনে গৈ থাকিব নোৱাৰি চ' সেইবাবে ফুৰি আহিলোঁ ফাৰ্ষ্ট আমি গ'লোঁ লেডি হাইড্ৰি পাৰ্ক আৰু এনিমেল লেণ্ড চালোঁ ইয়েৰটো মানে ওলায়ে নাহিলে আৰু বেচেৰা ভয় খালে নেকি নেক্সট এইটো কেজত আছিলে কমন ফক্স কি সুন্দৰকৈ একদম কেনেকৈ গৈ আছে চাওকচোন এইটো বাৰ্ডৰ নেমটো মই একচুৱেলি পাহৰি থাকিলোঁ চালে আকৌ গম পাই যাম আপোনালোকে জনাবচোন যদি জানে তাৰপিছত এইটো ইগল আছিলে ৰিচাৰ্জ এইটো হেৰি ফৰেষ্টত থকা এইটো পিংক কালাৰ এইটো ফক্স আছিলে চাওকচোন কেনেকৈ দৌৰি আছে মানে কিমান ফাষ্ট দৌৰিছে হে একদম this one is python পাহৰি গুজে গৈছিলোঁ বাৰ্ডৰ নেমটো সো মনত পৰিল আৰু there are so many birds and this one is monkey see the monkey how is he sitting monkey oh monkey খুব সুন্দৰ বতাহ বলি আছিলে কিমান যেন ভাল লাগিছিলে এইখিনি পৰিৱেশ ইয়াৰ পিছত গ'লোঁ তাৰে পাৰ্কৰ মিউজিয়ামত খুব সুন্দৰকৈ সজাই ৰাখিছে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ স্কালবোৰ মিউজিয়ামখনৰ ভিতৰত সোমাই মুঠতে খুবেই ভাল লাগিছিলে তেওঁলোকে খুব সুন্দৰকৈ গোটেইখিনি বস্তু ডিসপ্লে কৰি ৰাখিছে বিভিন্ন চনৰ বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰা সেই গোটেইখিনি ধুনীয়াকৈ ডিসপ্লে কৰি ৰাখিছে আৰু কাৰ্গিলৰ দৰে যুদ্ধত কেনেকৈ কোনটো অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰিছিলে আৰু শহীদসকলৰ ফটো কিখনো তাতে ওলমাই থোৱা হৈছে তাৰ লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ সাজ পোছাকবোৰো তাতে ডিসপ্লে কৰা আছে মিউজিয়ামখনৰ ভিতৰত আটাইতকৈ ভাল লাগিল মোৰ চনটো পাহৰিছোঁ এজন এয়াৰ ফোৰ্স জৱানে কি কৰিছিলে এইটো দেখিছেনে আপোনালোকে এই পাইথনটোৱে এটা হৰিণা গিলি পেলাইছিলে সেই পাইথনটোৰ এইটো ষ্টমাকটো পাইথনৰ সেই পাইথনটোৰ পৰা হৰিণাটোক
উদ্ধাৰ কৰিছিলে এটো তাতে ডিসপ্লে কৰা আছে এটো পাইথনৰ স্কিনটো আৰু তাৰ পিছতে গেমটো অকমান দেখুৱাই দিলে আৰু কিবা কিবি গেম আছে আৰু বাহিৰৰ পৰিবেশটো এটো ওপৰৰ পৰা দেখা পোৱা যায় তললৈকে এনেকৈ এটা এৰোপ্লেন ডাঙৰকে মস্ত ডাঙৰকে একদম ৰাখি থৈ দিছে তাৰ পিছত গলো এলিফেন্ট ফলস চাবলৈ খুবেই ধুনীয়া পৰিবেশ ভাল লাগিল বহুত বাট কষ্টও হ'ল তললৈ যাওঁতে বাৰু ইমান কষ্ট নহয় কিন্তু ওপৰলৈ আহোতে বাপৰে বহুত কষ্ট হ'ল উখা ছুটি হৈ গৈছে নেক্সট আমি গলো লাইট লুম চাবলৈ লাইট লুমত মানে বিউটিটো এইটোৱে যে তাতে তলত ভিলেজ আছে যদি ক্লাউডটো অলপ ক্লিয়াৰ থাকে তেন দেখা পায় আদাৰৱাইজ ক্লিয়াৰ নাথাকিলে তেন দেখা নাপায় ইয়াতে বহু ফিল্ম শ্বুটিং হয় আমি যোৱাৰ টাইমত ক্লাউডটো ইমান বেছি ক্লিয়াৰ নাছিলে অকমান কিবা ডাৱৰীয়া টাইপৰ কৰিছিলে সো ইমান ক্লিয়াৰ নাছিলে ক্লাউডটো মানে য'ত আমি থিয় হৈ থাকো তাতো একো দেখা পোৱা নাযায় কিন্তু ক্লাউডটো যে গৈ থাকে সেইটো দূৰৰ মানুহ থাকে য'ত তাতে দেখা পোৱা যায় থাকে আৰু দেন আহি পালো এটো ফাৰ্স্ট ট্ৰিপ তাৰ পিছত গৰম গৰম মাংস একদম